তেতিয়াহ'লে গম পাব। প্ৰথমতে মই একদম বাচ্চাৰ নিচিনাকৈ কৈছিলোঁ, ভাবিছিলে কিজানি কিয় এই তাই এনেকৈ ৰাধা চাইনে নাচাই আপোনালোকে? কেনেকুৱা লাগে চাই? সাগৰিকা বৰ্মনক আজি আমি শুভক্ষণত পাই আমি আনন্দিত হৈছোঁ, ঠাকুৰে আহ্বান জনাইছোঁ। নমস্কাৰ, আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই দেখিছে মই মুগাৰ সাজত ক'ত যাবলৈ ওলাইছোঁ। ক'ত যাম দেউতা? এতিয়া বিহু চাবলৈ যাম। বিহুত কিয় যাম? মই এনেকৈ কিয় ওলাইছোঁ? তোমাৰ যে সম্বৰ্ধনা জনালে কোনে? বেলখৰ আঞ্চলিক ৰঙালী বিহু জনালে মই ভাবিছিলোঁ আহি মানে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। একো নাই, আহি মই ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া পিছৰখিনি চাওক কোনে কিমান মৰম দিছে। ভিডিঅ'খিনি মেমৰিজখিনি ৰাখি থৈছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। থেংক ইউ ছ' মাছ। গোটেই ভিডিঅ'টো চাওক এতিয়া। অ'কে, এনজয়। বাই বাই নহয়, থাকক, ভিডিঅ' চাওক। থেংক ইউ। আমাৰ এখন চিৰিয়েল বৰ জনপ্ৰিয় হৈছে। এই ৰাধা চিৰিয়েলখনত গৌৰীৰ অভিনয় কৰা আমাৰ বেলশৰৰে সুযোগ্যা কন্যা অভিনেত্ৰী মাননীয় সাগৰিকা বৰ্মনক আজি আমি শুভক্ষণত পাই আমি আনন্দিত হৈছোঁ আৰু এখন বিহুৱানেৰে আমি সম্বৰ্ধনা দিয়াৰ কাৰণে আমাৰ সহকাৰী সম্পাদক, সাংস্কৃতিক বিভাগৰ সহকাৰী সম্পাদক উৎপল ঠাকুৰে আহ্বান জনাইছোঁ। আমাৰ এগৰাকী দাতা হিচাপে উপস্থিত আছোঁ কুলেন্দ্ৰ শইকীয়াই আকৌ আগবাঢ়ি যাওক, সেই আমাৰ কামনা। এইবাৰ আমাৰ মাজত উপস্থিত থকা গৌৰী, আমি গৌৰীক তেওঁৰ অনুভৱ ক'বলৈ একাষাৰ ক'বলৈ আহ্বান জনাইছোঁ আৰু অনুভৱৰ লগতে এটা তেওঁ ভাল পোৱা সংলাপ আওৰাবলৈ আহ্বান জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ধন্যবাদ জনাইছোঁ এনেকৈ মোক আহি এইখিনি মৰম দিয়াৰ বাবে। কাৰণ আপোনালোকৰ মৰম অবিহনে মই একোৱেই নহয়। যি হৈছোঁ আপোনালোকৰ মৰমেৰে হৈছোঁ। আশা কৰোঁ অনাগত দিনত আপোনালোকে মোক এনেকৈ মৰম দি যাব, আশীৰ্বাদ কৰি যাব, যাতে বেলখৰৰ নাম উজ্জ্বল কৰিব পাৰোঁ মই। আৰু কি ক'ম, ৰাধা চাইনে নাচাই আপোনালোকে? কেনেকুৱা লাগে চাই? ৰাধাৰ কামত বেছি ভাল লাগে আপোনাক? মানে সাগৰিকাক নে গৌৰীক ভাল লাগে? তাকে ৰাধাখনৰ পৰা বহুতে মৰম পাইছোঁ। আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে মই বহুত কৃতজ্ঞ আপোনালোকৰ ওচৰত। এতিয়া কি সংলাপ ক'ব লাগিব নেকি? লাগিব নেকি কিবা ক'বলৈ? লাগিব নে নালাগে? ডাঙৰকৈ ক'ব লাগে। ঠিক আছে। প্ৰথমৰ পৰা যদি ৰাধাখন চাইছে তেতিয়াহ'লে গম পাব। প্ৰথমতে মই একদম বাচ্চাৰ নিচিনাকৈ কৈছিলোঁ, ভাবিছিলে কিজানি কিয় এই তাই এনেকৈ কৈছে। সেইটো আচলতে ছাৰে ক'বলৈ দিছিলে। কাৰণ যিহেতু দাদাৰ মানে মোৰ যিহেতু মোক তুলি আনিছিলে, গৌৰীক তুলি আনিছিলে দাদাই, তো মোৰ মা দেউতা নাই। সেইকাৰণে দাদাই অনুভৱ হ'বলৈ নিদিয়াকৈ মৰম কৰি মোক একদম মৰমীয়াল, একদম আদৰোৱা, নলবাৰীত কি কয় আদেৰি আপি হৈ আছিলোঁ। তাৰপিছত সেইকাৰণে কথাবিলাক তেনেকৈ কৈছিলোঁ, কাৰণ ওলাই চোলাই যাব নিদিয়ে। ঘৰতে থাকি আৰু কিনো আৰু বেছি ডাঙৰ নিচিনাই কথা ক'ম। সেইকাৰণে মোক তেনেকৈ ক'বলৈ দিছিলে ছাৰে, সেইকাৰণে তেনেকৈ কৈছিলোঁ। তাৰপিছত যেতিয়া মোৰ যেতিয়া ঋষিক চিনি পাই নে নাপায়? কিমান ভাল লাগে ঋষিক ভাল লাগে নে গৌৰীক ভাল লাগে? তাৰপিছত যেতিয়া ঋষিৰ লগত বিয়া ঠিক হৈছিলে, যেতিয়া মই গৈছিলোঁ বিয়া নহওঁতে, যেতিয়া গৈছিলোঁ যোৱাতে কাবেৰী বৌ যেতিয়া ঋষিক কৈছিলে যে মানে যোৱা গৌৰীক পিছফালখন দেখাই নাই, এনেকৈ কৈছিলে। মনত আছে নাই? এই কৈছা সঁচাই আছেনে? যেতিয়া গৈছিলোঁ তেতিয়া পুখুৰী এটা আছিলে। পুখুৰীটো দেখি মই কৈছিলোঁ, ৱাহ, তোমালোকৰ পুখুৰীও আছে, মাছ আছেনে? তাৰপিছত ঋষিয়ে কৈছিলে, মাছ নাই, ঘৰিয়াল আছে। ঘৰিয়ালো আছে?
পোৱালিকেইটা ক'ত থৈছা? তাৰপিছত ঋষিয়ে গালি দিলে, পাগলী নেকি তুমি, পুখুৰীত ঘৰিয়াল থাকে নেকি, মাছ থাকে? তুমিহে কৈছা কিবা। ধন্যবাদ। ভাল লাগিল নাই? ঠিক আছে, থেংক ইউ। আৰু অনুভৱ কওঁ, মোক ইয়াত আহি বহুত ভাল লাগিছে। নৱজ্যোতি ছাৰে মোক বাটৰ নাট কৰিছিলোঁ, প্ৰথম এক্সপিৰিয়েঞ্চ, সেইটো নাটক কাৰণ ক'তো কৰা নাই। সৰুতে কৰিছিলোঁ, ষ্টেজত কৰিছিলোঁ, আমাৰ স্কুল উইকত কৰিছিলোঁ, কিন্তু বাটৰ নাট মই প্ৰথম কৰিছিলোঁ। ছাৰৰ লগত গৈছিলোঁ, ছাৰে মোক কণ্টেক্ট কৰিছিলে, সাগৰিকা এনেকৈ যাব লাগে, তুমি যাব পাৰিবা নেকি? তাৰপিছত মইতো ভাল পাওঁ এইবিলাক, সৰুকৈ থাকোঁ, সুবিধা পোৱাৰ লগে লগে মই গৈছিলোঁ ছাৰৰ লগত। গৈ কি কৰিছোঁ নাজানো আৰু। ছাৰে অলপ টাইম ৰিহাৰ্চেল হৈছিলে, পাহৰিও গৈছিলোঁ, তথাপিও তেনেকৈ কৰি দিছিলোঁ আৰু ইয়াতোতো আগতে কৰিছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ, বহুত ভাল লাগে। এইবাৰো আহি কৰিম ভাবিছিলোঁ, ডিম্পীবাই মোক কণ্টেক্ট কৰিছিলে যে কৰিবা নেকি বুলি, কিন্তু মই সেইদিনা আহিয়ে পাইছিলোঁ, সেইকাৰণে মোৰ অহা নহ'ল। আকৌ আহিম, হ'ল আৰু বেছি কথা ক'ব নাজানো দেই, কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব। জানিছোঁ নাই কথা ক'ব? ঠিক আছে, হ'ব, থেংক ইউ। হেপী ৰঙালী বিহু চবকে। থেংক ইউ বুলি কৈ দিয়া। ধন্যবাদ জনাইছোঁ। কি হ'ল? বঢ়িয়া আহিছে, কিমান বঢ়িয়া আহিছে। ইমান সৰু আবিটো ডাঙৰ হৈ এতিয়া আহিলোঁ, বহুত ভাল লাগিলে, বহুতে বহুত মৰম দিছে, তাৰ কাৰণে মানে ফিল কৰা নাছিলোঁ, আগতে এনেকৈ ফিল কৰা নাছিলোঁ, কিন্তু আজি মানে সিহঁতৰ মাজত গৈ যিটো মই মানে আনন্দ পাইছোঁ, মানে মই প্ৰকাশ কৰিব নোৱাৰোঁ। বহুত ভাল লাগিছে, থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। হাল্লা দেখিছেনে বেকগ্ৰাউণ্ডত? আমাৰ আইতা আৰু মাহাই দুটা এনেকৈ থাকে, মানে উপায় নাই আৰু, নইজ হৈয়ে থাকিব, নইজখিনিৰ কাৰণে চৰি। থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে। আকৌ এনেকৈ চাই থাকিব ভিডিঅ', মই ভিডিঅ' দি থাকিম, মৰম দিব, মৰমৰ অবিহনে একো নহয়, মই বাৰে বাৰে কওঁ, মৰম লাগে মোক, মৰম লাগে, বহুত মৰম লাগে। তো থেংক ইউ ছ' মাছ, বাই বাই, লাভ ইউ অল।